এই কমপ্লেইনো কৰি আছে যোৱাবাৰ ল'লে নজলে বোলে কমপ্লেইন কৰি এইটো কিমান এই কালাৰতে এইটো এক কালাৰটো কিমান নহয় এনেকুৱা চিত্ৰটো কিমান মোৰ ফালৰ পৰা সমূহ ছাবস্ক্ৰাইবাৰসকললৈ দেৱালী শুভেচ্ছা থাকিলে হয় আৰু এই দেৱালী ভালদৰে উল্লাসেৰে যাতে একো অঘটন নোহোৱাতে ভালদৰে একদম মানে ভালকৈ বম চম ফুটাব আৰু ভালদৰে থাকিব সেইটোৱে আশা কৰিলোঁ। বাকী আজি ভিডিঅ'টো দেৱালী হয়, দেৱালীৰ কাৰণে মই লাইট কিনিব যাম হয়, লাইট আৰু বম চম কিনিমগৈ নগাঁৱত। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাইনিজ মাৰ্কেট হয়, নগাঁৱত এখন চাইনিজ মাৰ্কেট আছে, বহুতে জানে বহুতে নাজানে। আজি তালৈ যাম, তাত লাইট চাইট বহুত কমতে পোৱা যায় আৰু বম চম আৰু মোবাইলো কম দামতে পোৱা যায় হয়। আৰু সেইকাৰণে মই তাত দেখাবলৈ চেষ্টা কৰিম কি ক'ত কেনেকুৱা। তো ভিডিঅ'টো প্ৰথম পৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। বন্ধুসকল বৰ্তমান মই ক'ত আছিলোঁ মানে নগাঁৱত হয়, ইয়াত সৰু বজাৰতো বৰ্তমান আৰু এফালে গ'লে চাইনিজ মাৰ্কেট হয়, কম ৰেটতে বস্তুবিলাক পোৱা যায় হয়। আৰু মোবাইল হওক বা যিকোনো লাইট চাইটৰ মানে দেৱালী বম চমো ইয়াত কম ৰেটত পাব হয়। আৰু বৰ্তমান মই ইয়াতে আছোঁ আৰু মানুহৰ ভিৰ চাওকচোন মানে সৰু বজাৰত সদায় মানুহৰ জাম বহুত হয় একদম পূৰা জাম হৈ থাকে, ভিৰ গাড়ী চাড়ী একদম পূৰা আহি থাকে, জাম হৈ যায় পূৰা হয়। কিন্তু মেইন যিটো হাইৱে তাত নহয়, কিন্তু ইয়াত পূৰা মানুহৰ ভিৰ হয় সমাগম ঘটে। কিন্তু এতিয়া বৰ্তমান ইয়াতে আছোঁ চাওকচোন একদম পূৰা মানুহৰ কেনেকুৱা ভিৰ হৈছে। তো বাকী দৃশ্য দেখা দেখি মই বমবিলাকৰ দাম কিমান কি সেইখিনি ভালদৰে গম ল'ম, কিমান ক'ত কেনেকুৱা লাইটবিলাকো কেনেকুৱা ৰেট হৈছে, এমাউণ্টটো কিমান কি। তো এই ভিডিঅ'ৰ জৰিয়তে দেখা পাব সকলো দৃশ্য। তো চাই থাকক ভিডিঅ'টো অলপ। বৰ্তমান বন্ধুসকলে চাওক কিমান মানুহৰ ভিৰ দেখা পাইছে। এইফালে কলগছ দেখা পাইছে, দোকানে দোকানে কলগছ কৰিছে আৰু ইয়াৰ মানুহৰ ভিৰ দেখা পাইছে। আৰু ইয়াৰ বমৰ দোকান ইয়াত দেখা পাইছে, বমৰ মানুহৰ সমাগম ঘটিছে। যদিও কৰোণা হেৰি হৈছে কিন্তু মানুহৰ সমাগম ঘটিছে। ইয়াত দেখা পাইছে বম আৰু এইফালেও ইয়াত দেখা পাই আছে। বন্ধুসকল যেনেকৈ গাঁৱত কলগছ ৰুৱে দেখা পায় আৰু ইয়াতো নগৰ চহৰতো দেখা পাইছে কলগছ ৰুইছে, দোকানে দোকানে ইয়াত দেখা পাইছে। আৰু ইয়াত দেখা পাইছে ইয়াতে নগাঁৱতে তেনেকৈ হেৰি কৰিছে। আৰু দোকানবিলাকৰ মালা দেখা পাইছে, নতুন নতুন মালা আৰু কলগছ ইয়াত ৰুইছে। ৰাতিলৈ মজা লাগিব যেতিয়া চাকি তাকি জ্বলাই দিব আৰু লাইট চাইট জ্বলাই দিব আৰু ৰাতিলৈ মজা হ'ব দৃশ্য। আৰু আজি ভিডিঅ'টো প্ৰথম পৰাকৈ শেষলৈকে চাই দিব বুলি আশা কৰিলোঁ। শয়নত দুটি নয়ন মধুৰ দুগালতে আউজিলে হিৰত হাগেনে চিকুনে সোণটো পনি তোমাৰ মায়াময় সমাগম ঘটিছে মালাৰ কাৰণে দেখা পাইছে। ফুলৰ দাম কিমাননো? দাদা এয়া ফুলৰ কিমাননো? 30 টকা। আৰু এয়া 10 টকা। এয়া গম পালে ৰেটটো এমাউণ্টটো কিমান ইয়াত আপোনালোকে আহিব পাৰে। সৰু বজাৰৰ ওচৰতে আছে, গম পাইছে সৰু গাঁৱত আৰু ইয়াত কম ৰেটতে পাই আছে। বন্ধুসকল বৰ্তমান মই নগাঁৱতে আছোঁ আৰু হয় নগাঁৱতে যিবিলাক ফুল চুলৰ দোকানবিলাকত দেখা পালে সেইবিলাকৰ ৰেটবিলাক কম পাইছে, কিমান ৰেট। আৰু নগাঁৱত কি কৰিছে মানে আপোনাৰ যিবিলাক কলপুলি হয় ৰাস্তা ঘাটে আগত মাটি আছিলে কাৰণে হেৰি কৰে, এতিয়া কিন্তু ফুটপাথ মানে হেৰি যেতিয়া পৰা ইটা চিষ্টেমৰ যোনটো পাকা কৰি দিলে হয়, সেইটো কৰাৰ পিছৰ পৰা এতিয়া তেনেকৈ ৰুব নোৱাৰে হয়। সেইকাৰণে তেনেকুৱা কৰিছে চাওক, এনেকৈ পাইছেনে এনেকৈ কৰি পেলাই মানে কলগছবিলাক ৰুইছে হয়। তো ভাল লাগিছে এনেকুৱাকৈ হেৰি কৰিছে, কাৰণ তেতিয়া ৰাতি চাকি তাকি জ্বলাব পাৰিব আৰু লাইট চাইট ফিটিং কৰি পেলাই ধুনীয়াকৈ হেৰি কৰিব পাৰিব। তো বহুত ভাল লাগিছে ইয়াত আহি পেলাই। আজি নগাঁৱত আহিছোঁ আৰু নগাঁৱত মই যিটো কাৰণে আহিছিলোঁ তালৈ যোৱা নাই, কাৰণ মেইন ভিতৰত সোমাই যোৱাৰ লগে লগে তাত পৰা ওলাব নোৱাৰিম, বহুত জাম হৈ আছে। তাততো এতিয়া ভিতৰলৈ যাম, কিন্তু দেৱ আহি আছে, দেৱ ব্লগ হয়, দেৱদা আহি আছে। ফোন কৰিছিলোঁ অলপ আগত যে মই গৈ আছোঁ এনেকৈ। তো মই ভিতৰলৈ সোমাই যোৱা নাই, বোলো একেলগে সোমাই যাম আৰু ভিতৰ এক্সপ্ল'ৰ কৰিম, ভিতৰত কি ক'ত কি এমাউণ্টবিলাক গম ল'ম। বাকী বাহিৰে যিখিনি পাইছিলোঁ মই শ্বৰ্টখিনি লৈ লৈছোঁ। তো চাই থাকক ভিডিঅ'টো কেনেকুৱা হয়, কি দেখাবলৈ চেষ্টা কৰিম। তো চাই থাকক ভিডিঅ'টো।
দাদা চাকি কিমাননো এইখিনি 120 টকা এনেই পিচ প্ৰায় এটা পিচত কিমান 2 টকা আৰু এয়া 1 টকা আৰু ডাঙৰটো 5 টকা 10 টকা পাঁচমুখী এনেকুৱা হেৰি 10 টকা এয়া 1 টকা আৰু এয়া 2 টকা তো ইয়াৰ পৰা ল'ব পাৰে দাদাৰ পৰা আৰু নগাঁৱত আহিলে এইখিনিতে আছে এইখিনিৰ পৰা লৈ যাব পাৰিব কম ৰেটতে আছে এয়া 2 টকা এয়া 1 টকা এয়া 10 টকা তো চাই থাকক উৰিয়েও পাখি মেলি যায় এটি চাউনিতে ৰাতি হ'ল চঞ্চল বন্ধ কোঠালি যেন এটি দাবানল উমি উমি জ্বলিছে পুৰণি ওকে বন্ধুসকল বৰ্তমান এয়া মম দেখিছে কিমান ডাঙৰ ডাঙৰ মম এয়া কত 10 টাকা 5 টাকা দেবা ওই লগো ওকে মমবিলাকৰ প্ৰাইচ কিমান ক'ত সুধিম এতিয়া এইটো মম কিমান ন 80 টকা আৰু এয়া এইটো 25 টকা আৰু তাৰপিছত সৰু সৰুবিলাকৰ 10 টকা তো এয়া গম পালে এনেকৈ এইবিলাক সকলো মমবিলাকৰ এমাউণ্ট আছে আৰু বিশেষকৈ এই মমটো মোৰ ভাল লাগে ডাঙৰ মম এইটো কিমান ন 60 টকা তো গম পালে আচ্ছা গম পালে ইয়াৰ পৰা ল'ব পাৰে মৰিগাঁও চেণ্ডিকেট দেখা পাইছে মৰিগাঁও চেণ্ডিকেট এইফালে গ'লে মৰিগাঁও চেণ্ডিকেট পায় আৰু এইফালে মই গলিটোৰ পৰা আহি পেলাই ফ্ৰণ্টত এই ভাইটিটো দোকান আছে ইয়াৰ পৰা ল'ব পাৰিব আপোনালোকে মজা মম এতিয়া বহুতে মম চম তেনেকৈ নজ্বলা লাইট চাইট জ্বলায় কিন্তু মই আজিকালি এনেকৈ মম সেইটো কৰিব লাগে তেতিয়া ভাল লাগে তো আপোনালোকে নিব পাৰে ইয়াৰ পৰা কম ৰেটতে আছে বৰ্তমান বন্ধুসকলে কাশ্যপ আহি পালেহি আৰু বম কিনিব লৈছে আৰু এইফালে দেৱ আহি পালেহি দেৱ ভিডিঅ' কৰি লাগিছে আৰু এই গলিটোদি সোমাই গ'লে চাইনিজ মাৰ্কেট হয় কম ৰেটতে পাব মোবাইল হওক লাইট চাইট এনেকৈ কম ৰেটত পাব এই গলিটোদি সোমাই গ'লে তেতিয়া মৰিগাঁও যেতিয়া সৰু বজাৰ পাবহি এই সৰু বজাৰৰ পৰা এইফালৰ পৰা আহিলে আহি পেলাই ৰাইট চাইডে লৈ পেলাই এইটো গলি সোমাই গ'লে আপোনালোকে লাইট চাইড এনেকৈ কিনিব পাৰিব আৰু তেতিয়াহ'লে চাওঁ লাইট চাইড ওকে বন্ধুসকল এতিয়া ভিতৰলৈ সোমাই পালৈ চাওঁ কিমান জাম দেখা পাইছে ভিৰ কেনেকুৱা চাইডে কিমান ভিৰ হৈ আছে আৰু আগলৈ যাওঁ লাইট চাইড এনেকৈ চাই লওঁ ওকে বন্ধুসকল এয়া পালোহি চাইনিজ মাৰ্কেট কম ৰেটতে পায় কিন্তু এইফালে চাওকচোন কিমান ভিৰ আৰু এইফালে হ'লচেল হেৰি হয় আৰু ভিতৰলৈ নাযাওঁ কাৰণ একদম পূৰা ভিৰ হৈ আছে দেখা পাইছে কেনেকুৱা ভিৰ হৈ আছে কৰোণা হয় কিন্তু আমাৰ ভিৰ হৈ আছে আৰু এইখিনিতে অলপমান কম হৈ আছে সেইকাৰণে এইখিনি লৈছোঁ আৰু ইয়াত লাইট চাইট আছে মই যি পাৰোঁ লাইট কিনিবলৈ চেষ্টা কৰিম তাৰপিছত বাকী যদি পাৰোঁ অলপ ভিতৰলৈ গৈ পেলাই ল'ম শ্বট তো চাই থাকক ভিডিঅ' মই বৰ্তমান ইয়াত লাইটটো ল'লোঁ ৰিম'ট ন এইটো ৰিম'ট দি পেলাই কালাৰ মানে পূৰা বেলেগ কালাৰ হেৰি কৰিব পাৰিব এইটো 250 টকা হয় কিমান 250 টকাতে পাইছোঁ আৰু ইয়াৰ পৰা অলপ কম ৰেট হ'ব তাৰপিছত আৰু এনেকুৱা লাইট চাইট ল'ম চাই থাকক ভিডিঅ'টো একেঠিয়াতে থকাটো নাই ন এইটো কিমান এই কালাৰটো গম হয় এইটো এক কালাৰটো কিমান নহয় এনেকুৱা চিত্ৰটো কিমান 70 অ'কে তো এই দুটা লৈ ল'লা এই দুটা মিলি কিমান হ'ল এইটা মিলি টোটেল কমাব এইটো পাৰফেক্ট ন আৰু বৰ্তমান ভিৰ দেখিছে আৰু আগলৈ যাব নোৱাৰিম আৰু বস্তু ল'ম তেনেকৈ বম থম আছে আৰু ভিতৰলৈ আগলৈ গৈ পেলাই কি অৱস্থা হ'ল তোমাক কৈ দিয়া যদি ভিতৰলৈ সোমাই অলপ আগত গৈছিলোঁ যে সেইটো কি অৱস্থা হ'ল কৈ দিয়া একদম এনেকৈ লৈ ল'লে বহুত কণী বজাৰ ওকে বন্ধুসকল ইয়াত লাইট ল'লোঁ অলপ হেৰি কৰি পেলাই বাকী ভিতৰলৈ যাওঁ আৰু মানে কি এক লাইটটো ল'ব নাপালোঁ ইয়াত মানে একেঠিয়াতে যোনটো লাইট থাকে সেইটো নাই টিপটপটো পালোঁ তো টিপটপটো ল'লোঁ বাকী ভিতৰলৈ যাওঁ আৰু চাই থাকক টিপটপ ওকে বন্ধুসকল যেনে ভিৰ বা ভাটি কৰি আহি পালোঁ একে লাষ্ট সেইখিনি লাষ্ট নহয় আৰু আছে গলি
তো মানে ভিতৰলৈকে যাবলৈ চেষ্টা কৰিলোঁ, সেইখিনিলৈকে পালোহি আৰু অলপ আছে, তাকে ভিতৰলৈকে যাওঁ অলপ চাওঁ। এইখিনিলে লাইট আছিলে আৰু এইখিনি মোবাইলৰ সেনেকৈ আছে, তো ইয়াৰ পৰা এনেকৈ ল'ব পাৰে মোবাইল চোবাইলৰ, ইয়াত মোবাইল শ্বুট কৰি আছে আৰু তেনেকৈ লাইট চাইট দেখা পাইছে। একে লাষ্ট এৰিয়া পালোহি। এইখিনি প্ৰথমতে যেতিয়া আহিছিলোঁ পূৰা ভিৰ হৈ আছিলে, কিন্তু এতিয়া ভিৰটো কমিছে। অ'কে বন্ধুসকল, ইয়াত মোবাইল চোবাইলো এনেকৈ ঠিক ৰিপেয়াৰিং কৰা হয় আৰু ইয়াত দেখা পালে। তো ইয়াতো আৰু বাকী দেখা থাকিম, আগলৈ যাওঁ। দেৱই এনেকুৱাই ওপৰতে উৰাই দিয়ে যে, তেনেকুৱা হেৰি এটা ল'লে দেৱই। অ'কে বন্ধুসকল, বৰ্তমান মই বম চম কিনি ল'লোঁ আৰু যোনটো এমাউণ্ট হয়, এমাউণ্ট মানে সৰু পৰা মই ভাবিছিলোঁ ইয়াত চাইনিজ মাৰ্কেটত কম হ'ব পাৰে লাইটৰ দামটো, কিন্তু বাহিৰত যেনেকুৱা ভিতৰতো তেনেকুৱাই। অ'কে, তো ইয়াত দাম ইমান কম নহয়, অলপ লাইট কিবা এটা ইফাল সিফাল 10-20 টকা এটা কিবা এটা কম হৈছে, কিন্তু ইমান কম হোৱা নাই। তো বাকী ইয়াত চাওকচোন কিমান ভিৰ হৈ আছে। এয়া হ'ল সৰু বজাৰ হ'ল, সৰু বজাৰ বহুত ভিৰ হৈ আছে। বাকী ইয়াৰ পৰা যাওঁ বৰ বজাৰলৈ যাম, বৰ বজাৰতো কেনেকুৱা কি গম পাম মই এই ভিডিঅ'ৰ জৰিয়তে। তো তালৈ যাওঁ, গৈ পেলাই বাকী দৃশ্য দেখা থাকিম, তো চাই থাকোঁ। অ'কে বন্ধুসকল, বৰ্তমান এতিয়া মই বৰ বজাৰ পালোহি আৰু স্কুটিখন ছাইডতে থৈ আহিছোঁ, মানে ইয়াত জাম বহুত হৈ থাকে, তো গাড়ী লৈ আহি থকা নাই। বাকী ইয়াত একদম পূৰা ৰ'দ মাৰি আছিলে, গৰম মাৰিছে আৰু দেৱই মই আছোঁ লগত আৰু কাশ্যপ আছে। বাকী গম ল'ব হ'ব লাগে সিহঁতে। যাওঁ, কি কৰে দৃশ্য দেখা দেখিম, চব কিমান কি এমাউণ্ট এতিয়াও গম পাব, তাত ইয়াত কিমান কিমান গম। অ'কে, বমে বম দেখা পাইছে, ইমান ডাঙৰ ডাঙৰ বম ৰে। সেনেকুৱা নালাগে, এইটো মানে এনেই ফুটে, এনেকৈ ভাল আপুনি সেইটো নহয় বুজিছে, বেছি আপোনাৰ ঘৰ বুজিছে নাই চাইছে এই আপুনি বেছি আপোনাক আপুনি 500 ল'ব, 500 ল'ব। 400 আগত দিছিলে, আমি নল'লোঁ। মালৰ ইয়াত পোৱালি কম খাই দাম পালি, আমি অলপ কম বুলি আহিছোঁ, মই চাই আহিছোঁ। প্ৰফিটটো ল'ব, প্ৰফিটটো ল'ব আপুনি। চাৰি ভাই চাইছে দিবি 450 লাইছে এইটো বমৰ কাম গম পাইছে। অ'কে বন্ধুসকল, বৰ্তমান কাশ্যপে বম ল'লে আৰু ময়ো লৈ লওঁ বুলি ভাবিছোঁ, কাৰণ ইয়াতে লৈছে যেতিয়া ইয়াতে ময়ো লৈ লওঁ। তো বমখিনি কি ক'ত লওঁ দৃশ্য দেখা পাব, তাৰপিছত লৈ কৰি সোনকালে ঘৰলৈ যাওঁ। মোৰ দেৰি হৈছে ইফালে, সোনকালে আকৌ লাইট চাইট ফিটিং কৰিব লাগিব। তো জল্দি জল্দি লিগিনি কৰিলোঁ, চাই থাকোঁ। কি কি ল'লা এই চৰ জলকীয়া এনেকৈ বেয়া বাৰ্গেনিং কৰি আছে, সৌৰভে পূৰা বাৰ্গেনিং কৰি আছে। কিমান টকা বজাৰ কৰিলে? 580। কিমান ডিছকাউণ্ট দিলে? অ'কে বন্ধুসকল, মই বম চম ল'লোঁ, ইয়াৰ একদম পূৰা একে কিনি ল'লোঁ বম ধামাকাকৈ। আৰু দেৱহঁতেও ল'লোঁ। দেৱক কিমানমান ল'লা পইচা? মই মানে বম চম ফুটাই ইমান ভাল নাপাওঁ, সেইকাৰণে লৈছোঁ কেইটামান সৰু সুৰাকৈ। আৰু আকাশবন্তি এটা লৈছোঁ, মোৰ ভিডিঅ'ত দেখাব আকাশবন্তি এটা উৰাম মই। উৰাব, ডেছক্ৰিপশ্যনত লিংক থাকিব, আকাশবন্তি কি উৰাব একদম দি, আৰু মই কি উৰাম দেখা পাব ইয়াৰ ভিডিঅ'তে। বাকী আজিৰ ভিডিঅ'টো আৰু আছে, ৰাতিলৈকে যি গত হয় সকলো দৃশ্য এই ভিডিঅ'টোতে দেখা পাব। তো ইয়াৰ পৰা ৰিটাৰ্ণ হওঁ ঘৰলৈ, তো চাই থাকক ভিডিঅ'। অ'কে বন্ধুসকল, বৰ্তমান মই বম চম কিনি ল'লোঁ, কম প্ৰাইজতে পালোঁ, ইমান বেছি হোৱা নাই। আৰু দেৱতেও ল'লে, মানে দেৱালী লাগি গৈছে, দেৱালী লাগি আছে একদম। বাকী বম চম এনেকৈ ল'লোঁ। তাৰপিছত আজি কেনেকুৱা লাগিলে? বাকী খুব ভাল লাগিলে, আৰু দাদাজনৰ পৰা ভাল ডিছকাউণ্ট পালোঁ, আৰু ধুনীয়া ধুনীয়া মানে বহুত কম দামতে বহুতখিনি বম পালোঁ। আৰু বহুতখিনি বম পালোঁ, কিন্তু চাইনিজ মাৰ্কেটত গ'লোঁ, কিন্তু কম ভাবিছিলোঁ মানে তাত বহুত দাম। আৰু চাইনিজ মাৰ্কেটৰ ভিতৰত মোৰ উশাহ বন্ধ হৈ গৈছে, মানে ইমান ভিৰ মানে মানুহৰ। আৰু তাতে লাষ্ট দিন ন, আজি বহুত মানে মানুহে বজাৰ কৰিছে, সোমাব নোৱাৰি, আৰু দামো এৰি নিদিয়ে ইমান। এৰি নিদিয়ে মানে কি হ'ল, মানুহৰ ভিৰ কাৰণে এৰি দিয়া নাই। চাইনিজ মাৰ্কেটৰ মানে নামত হেৰি হয়, মানে কম ৰেটত পায় বুলি এনেকৈ আছে, কিন্তু গৈ পেলাই ভিতৰত একো হেৰি নাই যে। কাৰণটো হ'ল এনেই বেলেগ দিনত পায়,
আজি এতিয়া দেৱালীৰ কাৰণে ভিৰটো বেছি হৈ আছে। তো ভিডিঅ'টো আৰু থাকিব আগলৈকে, আজি দিনটোত যি হয় ৰাতিলৈ যি হয় সকলো দৃশ্য এই ভিডিঅ'টো দেখা পাব। তো এই মাস্কখন মোক ৱাইফাই দিছে, মোৰ ব্লগবিলাক চাব আৰু ডেছক্ৰিপশ্যনত লিংক থাকিব দেৱ। আৰু এই শ্বৰ্টটো 300 টকা লৈছোঁ, 300 টকা লৈছে। আৰু এই শ্বৰ্টটো যদি চাব বিচাৰে মোৰ ব্লগত পাব, দেৱালী ব্লগ অতি সোনকালে আহি আছে। আৰু ষ্টেডিয়াম দেৱজ ব্লগ চাব। তো ভিডিঅ'টো আগলৈ থাকিব, চাই থাকক ভিডিঅ'। অ'কে বন্ধুসকল, বৰ্তমান মই ঘৰ পালোহি আৰু এতিয়া বৰ্তমান মই লাইট ফিটিং কৰিমগৈ। হয়, লাইটটো ভালদৰে লাইট চাইট এইবিলাক ফিটিং কৰিম আৰু বম চমবিলাক আনিছোঁ সেইবিলাক ৰ'দত দিমগৈ। তো ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া মই সেইখিনি কৰি লওঁ, কৰি মেলি লৈ পেলাই বাকী কামখিনিও কৰিম। তো এতিয়া সেইখিনি কাম কৰোঁগৈ। বাকী এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ, কাৰণ ভিডিঅ'টো অলপ লং হৈ গৈছে, মই জুখি চালোঁ। তো এতিয়া সেইকাৰণে এই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। নেক্সট ভিডিঅ'ত আহি আছে ধামাকা ভিডিঅ'। তো সেই ভিডিঅ'টোৰ কাৰণে অলপ অপেক্ষা কৰিব। আৰু আজি ভিডিঅ'টো ভাল পালে তেনে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ'বিলাক আহি থাকিব, তাৰ কাৰণে ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু লগৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। তো আজিলৈ এৰিলোঁ, বাই। কষ্ট মোৰ, কৃপা ভগৱানৰ, মৰম আপোনালোকৰ। তো আজিলৈ এৰিলোঁ, বাই। ইতিহাস সজাই আনিলা, জীয়াই তুলিলা, মোক জীয়াই তুলিলা, মোক জীয়াই তুলিলা।